নিৰ্দলীয় হিচাপে মই জিকাৰ পাছতো যিহেতু চৰকাৰৰ যোনে ৰুলিং কৰে তাকে সমৰ্থন দিম, কাৰণ মই যিহেতু ওলাই আহিছোঁ যাতে নিজৰ সমষ্টিটো উন্নয়ন পথলৈ নিব পাৰিম নেকি বুলি। ইয়াৰ কাৰণে আৰু যি চৰকাৰ হয় তাকে সমৰ্থন দি পেলাই নিজৰ সমষ্টিৰ কাৰণে মই উন্নতি পথলৈ মই নিম। মোৰ আহ্বান মইতো আশা আৰু পুৰা বিশ্বাস যে এইবাৰ মোক সমৰ্থন দিব বুলি, কাৰণ যিহেতু 20-30 বছৰ ধৰি ইয়াত পুৰা প্ৰাপ্যবোৰৰ পুৰা চৰকাৰৰ পৰা পাবলগীয়া প্ৰাপ্যবোৰৰ পৰা বঞ্চিত হৈ আছে। ইয়াৰ কাৰণে সকলোৱে এইবাৰ ওলাই আহিছে, সকলো 12 জনজাতি, ইয়াত কোনো জাতিৰ ভেদভাৱ নাই, কোনো ধৰ্মৰ ভেদভাৱ নাই, সকলোৱে ওলাই আহিছে যে মোক সমৰ্থন দিছে যে এইবাৰ মোক জিকিব লাগিব বুলি, আৰু মই আশা ৰাখিছোঁ ৰাইজে মোক 100% বিপুল ভোটত জিকাব বুলি। আপুনি যি দল বুলি কথা নাহে ইয়াত আমাৰ ধনচুৰি সমষ্টি উন্নতি পথলৈ যাবৰ কাৰণে, আৰু যিহেতু কোটি বছৰ 20-30 বছৰ আমি অন্ধকাৰতে আছোঁ। আজিৰ সভাৰ বিষয়ে অলপ আজি সভাৰ গোট খোৱাটো